নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ দ্বাৰা মুকলি হোৱা কিছুমান চাকৰি খবৰ লৈ আনিছোঁ। কি চাকৰি মুকলি হৈছে, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। ভেকেঞ্চিখিনি আহিছে আপোনালোকৰ যিটো ন্যায় বিভাগ আছে তাৰ পৰা আহিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি হয়। মই আপোনালোকক ভেকেঞ্চিখিনি ডিটেইলছ আপোনালোকক জনাই দিছোঁ, চাব পাৰে। ইয়াৰ লগত দেখা পাইছে কামৰূপ জুডিচিয়াৰী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। পিয়ন আৰু অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে। লাষ্ট ডেট সম্পৰ্কে ক'বলৈ যাওঁতে আপোনালোকে দেখিব পাৰিছে 21 মে পৰ্যন্ত আপোনালোকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। তাত অফিচ অফ দ্য লিগেল এণ্ড এইড ডিফেন্স কনচুৱেল কামৰূপ আমিন গাঁৱৰ পৰা ভেকেঞ্চিখিনি আহিছে। কামৰূপ জুডিচিয়াৰী আছামৰ ফালৰ পৰা ইয়াত আপোনালোকৰ পিয়ন আৰু অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে। দুটা খালী পদ আছে আপোনালোকে দেখিব পাৰিছে। অফিচ এছিষ্টেণ্টৰ কাৰণে এটা আছে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কাৰণে গ্ৰেজুৱেশ্যন যদি কৰি থৈছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। বেছিক ৱৰ্ড প্ৰচেছিং স্কিল লাগিব। এবিলিটি অপাৰেট কম্পিউটাৰ বিষয়ে জানিব লাগিব। চেলাৰী আপোনালোকৰ 12,000 টকা পাৰ মান্থ পাব। পিয়নৰ পোষ্ট আছে এটা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 8 পাছৰ পৰা 12 পাছলৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু হাউ টু এপ্লাই, এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব মই আপোনালোকক জনাই দিছোঁ। এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ যিটো আপোনালোকৰ এই ভেকেঞ্চিকেইটা আপোনালোকৰ যিটো আপোনালোকৰ আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম বা আছাম গেজেটেড পাৰ্টমেণ্ট ফৰ্ম হয়, সেই ফৰ্মখন কম্পিউটাৰ দোকান বা আপোনালোকে যিকোনো এখন কম্পিউটাৰ দোকানৰ পৰা ডাউনলোড কৰিব পাৰে, নাইবা আপোনালোকে অনলাইন যোগে ডাউনলোড কৰি পেলাই উলিয়াই আনিব পাৰে। উলিয়াই আনি ভালদৰে ফিল আপ কৰিব। ফৰ্ম ফিল আপ কৰি পেলাই আপোনালোকে এড্ৰেছখিনি লিখিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটখিনি জেৰক্স কৰি নিজে চেল্ফ এটেষ্টেড কৰি আপোনালোকে সেই ফৰ্মখনৰ লগত গাঁঠি দিব। গাঁঠি দিয়াৰ পিছতে আপোনালোকে এটা এনভেলপ ল'ব। এনভেলপটো এড্ৰেছটো লিখি আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। ছেক্ৰেটাৰী ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কামৰূপ আমিন গাঁও। লাষ্ট ডেট আছে 21 মে 2024 পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পায় লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ ভিডিঅ' লগ